তো ৰাইজ ৱেলকাম বেক মাই চেনেল। তো আজি আমি এই ভিডিঅ'টোত অসমৰ চুবুৰীয়া ৰাজ্য অৰ্থাৎ অৰুণাচল প্ৰদেশৰ কেইটামান জিকে আলোচনা কৰিম, য'ত নেকি অৰুণাচল প্ৰদেশৰ ৰাজ্যিক প্ৰতীকসমূহ সোমাই আছে। তো বলক ভিডিঅ'টো দেৰি নকৰি ষ্টাৰ্ট কৰোঁ। আমাৰ প্ৰথম প্ৰশ্নটো হৈছে অৰুণাচল প্ৰদেশৰ ৰাজ্যিক জন্তু কি? শুদ্ধ উত্তৰ হ'ব অৰুণাচল প্ৰদেশৰ ৰাজ্যিক জন্তু হৈছে মিথুন। আৰু মিথুনে মৃদু আৰু ঠাণ্ডা জলবায়ু পচন্দ কৰে, যাৰ বাবে ই অৰুণাচল প্ৰদেশৰ ঘাঁহ, জোপোহা আৰু বনাঞ্চলসমূহতহে পোৱা যায়। দ্বিতীয়টো প্ৰশ্ন হৈছে অৰুণাচল প্ৰদেশৰ ৰাজ্যিক শ্লোগান কি? শুদ্ধ উত্তৰ হ'ব অৰুণাচল প্ৰদেশৰ ৰাজ্যিক শ্লোগান হৈছে সত্যমেৱা জয়তে। 3 নম্বৰ প্ৰশ্নটো হৈছে অৰুণাচল প্ৰদেশৰ ৰাজ্যিক পক্ষী কি? শুদ্ধ উত্তৰ হ'ব গ্ৰেট হৰ্ণবিল হ'ল অৰুণাচল প্ৰদেশৰ ৰাজ্যিক পক্ষী। মহান হৰ্ণবিলক নেপালত হুমৰাই আৰু মছুৰীত বনৰাও বুলি কোৱা হয়। দুয়োটাৰে অৰ্থ হৈছে অৰণ্য ৰজা। মহান হৰ্ণবিল অৰুণাচল প্ৰদেশৰ লগতে ভাৰতৰ কেৰালা ৰাজ্যৰো ৰাজ্যিক পক্ষী। 4 নম্বৰ প্ৰশ্নটো হৈছে অৰুণাচল প্ৰদেশৰ ৰাজ্যিক নৃত্য কি? শুদ্ধ উত্তৰ হ'ব অৰুণাচল প্ৰদেশৰ ৰাজ্যিক নৃত্য হৈছে পাচি কংকি। আদি জনগোষ্ঠীয়ে ইয়াক উদযাপন কৰে আৰু ই অৰুণাচল প্ৰদেশৰ সংস্কৃতিক প্ৰতিনিধিত্ব কৰে। লগতে পাচি কংকি নৃত্যক আদি জনগোষ্ঠীৰ লোকসকলৰ এক অপৰিহাৰ্য অংগ বুলিও গণ্য কৰা হয়। 5 নম্বৰ প্ৰশ্ন অৰুণাচল প্ৰদেশৰ ৰাজ্যিক উৎসৱ কি? শুদ্ধ উত্তৰ অৰুণাচল প্ৰদেশৰ ৰাজ্যিক উৎসৱ হৈছে লোচাৰ উৎসৱ, আৰু এই উৎসৱ তিব্বতীয় নৱবৰ্ষ উপলক্ষে উদযাপন কৰা হয়। প্ৰথমে প্ৰাক বৌদ্ধ যুগত কৃষি মহোৎসৱ নামেৰে জনাজাত এই উৎসৱ আয়োজন কৰা হৈছিল এপ্ৰিকট গছৰ ফুল ফুলা উদযাপনৰ বাবে। 6 নম্বৰ প্ৰশ্নটো হৈছে অৰুণাচল প্ৰদেশৰ ৰাজ্যিক জলচৰ বা মাছ কি? শুদ্ধ উত্তৰ অৰুণাচল প্ৰদেশৰ ৰাজ্যিক মাছ হৈছে গল্ডেন মাছিৰ বা সোণালী মাছিৰ। এই মাছবিধ অৰুণাচলক বাদ দি ভাৰতৰ কেইবাখন ৰাজ্য হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, নাগালেণ্ড আদিত প্ৰচুৰ পৰিমাণে পোৱা যায়। ভিডিঅ'টোৰ শেষৰটো প্ৰশ্ন অৰ্থাৎ 7 নম্বৰ প্ৰশ্নটো হৈছে অৰুণাচল প্ৰদেশৰ ৰাজ্যিক চিহ্ন কি? শুদ্ধ উত্তৰ অৰুণাচল প্ৰদেশৰ ৰাজ্যিক চিহ্ন হৈছে দুটা হৰ্ণবিলৰ দ্বাৰা সমৰ্থিত আৰু ভাৰতীয় জাতীয় পতাকাৰ শিখৰত থকা প্ৰতীকটোত মিথুন বাইচানৰ মূৰৰ ওপৰত কমেডি আৰু ডাফাবোৰৰ শৃংগৰ মাজত সূৰ্য উদয় হোৱা দেখা গৈছে। ইয়াকে অৰুণাচল প্ৰদেশৰ ৰাজ্যিক চিহ্ন বুলি গণ্য কৰা হয়। ৰাইজ আজি ভিডিঅ'টো ইমানলৈকে আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো লাইক এটা কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়া এনেধৰণৰ ভিডিঅ' আপোনালোকে সদায় পাই থাকিব। আৰু আপোনালোকে এই প্ৰশ্নকেইটাৰ ভিতৰত কিমানটা শুদ্ধ উত্তৰ দিব পাৰিলে সেইটো কমেণ্ট কৰিব। তো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। জয় অসম।